Kriptang Namaskar and hello guys. Welcome back to my another mini vlog. Efale dhunia koi amar phul bilak phuli ase bhabilu he karone apnalokok konman dekhai diu aru bahut khini phul phuli ase kisuman seasonal aru kisuman gute 12 mahe epah dupah henekoi phuli thake aru tolot bahut khini narji phulor puli ulaise he pokhila narji tu je horu horu he narji tu gute puli ulaise aru kolethu kati dibole disilu eneka kati thoi dile bhalke pokke asolote he karone aru efale anuku bhabilu konman dekhai diu bahut din dekhwa নাই তাই উৎপাতটো দেখিছে নে সাৰি দেখালে এনেকে দৌৰ মাৰে বহুত উৎপাতি বাৰু জিকি নহওক এবাৰ আহো আমাৰ হাকনি বাৰীখনলৈ আৰু এবোৰ ধুনিয়াকৈ আমাৰ পুলিবিলাক ডাঙৰ হৈছে আগৰ এটা মই ভিডিওত আপোনালোকক দেখাইছিলো জলকীয়া পুলি লগাইছিলে প্ৰায় 1200 মান আৰু এবোৰ মাজে মাজে বিন লগাইছিলে আৰু এতিয়া বিন একদম মানে ইমানেই লাগিছে প্ৰথমবাৰ যেতিয়া উঠাইছিলে প্ৰায় আধা বস্তা মান উঠাইছিলে নেকি এতিয়া 3-4 দিনৰ মূৰে এনেকে উঠাই থাকিব লাগিব আৰু এফালে খানাটো খালো দুপৰীয়া খাই বৈ গৈ পালো মই ইনষ্টিটিউট একদম বহুত জলদি গৈছো কাৰণ মোৰ এফালে যাব লগা আছে আৰু ধুনিয়াকৈ ওলাই মেলি ললো আৰু বাটন এটা চেঞ্জ কৰিব দিছিলে এটো মই চেঞ্জ কৰিলো আকৌ মোৰ এই বাটনটো ষ্টক হ'ল বাৰু অৰ্ডাৰ কৰি অনা হয় যিহেতুকে আৰু গৈ পাই লৈ ললো মোৰ সম্পত্তি এইবিলাকৰ অবিহনেটো মোৰ জিয়াই থকাই চাগে ইম্পসিবল নেকি বাৰু যি কি নহওক একদম সানি ৰে আছিলে একদম ধুনিয়াকৈ কেমেৰাটো উলিয়াই লৈছো আৰু এফালে আমাৰ মাতা শ্ৰী আৰু যিহেতুকে মা লগত আছিলে দুইজনে বলো চাহৰ জুতি লওঁ হওক মহৰ গাখীৰ এফালে চাহ আৰু লগতে পিঠা লোকেশনটো কৰ হয় বাৰু কক পাৰো আপোনালোকে যদি গেছ কৰিব পাৰে বাৰু যি কি নহওক আৰু এটা সম্পত্তি বলো দেখাই দিও এফালে উলখিনি ললো আৰু লৈ পিনে জেগাত সেট কৰিলো কৰি আহি পালোহি ঘৰ এফালে ধুনিয়াকৈ মোৰ আকৌ এটা অৰ্ডাৰ আহি ৰৈ আছে হি ঘৰত বাৰু যি কি নহওক ইভিনিং খুজ কাহিব গলো বা মই বহুত ভাল ছোৱালী ৰে আজিকালি এফালে ধুনিয়াকৈ ডিনাৰ কৰিলো একদম ঘৰুৱা আহাৰ এবোৰ ঘৰৰে সব বস্তু প্ৰায়খিনি ঘৰৰে বস্তু আৰু এই মিনি ব্লগটো ইমানেই আছিল আজিলৈ আহিছো বাই